তেতিয়াহ'লে ইক' চেঞ্চিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। এশিঙীয়া গড়ক লৈ অসমৰ মানুহে আৰু বেছি দিন গৌৰৱ কৰিব নোৱাৰিব। দীঘলী পুখুৰীৰ গছ কেইজোপা কটাৰ আগতেই মুখ কাটিব লাগিব বুলি থিয় দিয়া মানুহজনৰ অনুপস্থিতিত অসম চৰকাৰে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনক 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰি 5 ষ্টাৰ হোটেল আৰু ফুটবল ষ্টেডিয়াম বনোৱাৰ যোজা চলাইছে। ইয়াত এতিয়া দুটা কথা আহি পৰে। ইক' চেঞ্চিটিভ জোন মানেনো কি আৰু ইয়াক হ্ৰাস কৰিলে জৈৱ বৈচিত্ৰ্যৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব? বনাঞ্চল সংৰক্ষণ আইন 1986 অনুসৰি ইক' চেঞ্চিটিভ জোন হৈছে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে থকা এক সংৰক্ষিত এলেকা য'ত ক্ষতিকাৰক কাৰ্যকলাপ নিষিদ্ধ কৰা হয়। প্ৰতি বছৰেই কাজিৰঙাত বানপানী হয় আৰু জীৱ-জন্তুবোৰে সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলঙৰ পাহাৰলৈ যায়। কাজিৰঙাত মুঠ 9টা এনিমেল কৰিডৰ আছে বা জীৱ-জন্তু অহা-যোৱা কৰা ৰাস্তা আছে। যদিহে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনক 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ কমোৱা হয়, তেন্তে বাকী থকা 9 কিলোমিটাৰ অঞ্চলত ৰিজৰ্ট, হোটেল আৰু বিভিন্ন বাণিজ্যিক প্ৰকল্প অতি সহজেই গঢ় লৈ উঠিব, যাৰ ফলত জীৱ-জন্তুৱে অহা-যোৱা কৰা এই কৰিডৰবোৰ বন্ধ হৈ পৰিব। কাজিৰঙাৰ কাষৰীয়া অঞ্চলত উদ্যোগ স্থাপন হলে বনৰীয়া হাতী আৰু অন্যান্য জীৱ-জন্তুৱে খাদ্য আৰু বনাঞ্চলৰ সন্ধানত মানুহৰ বসতি স্থানলৈ ওলাই আহিব, যাৰ ফলত শস্যৰ ক্ষতি, প্ৰতিশোধমূলকভাৱে জীৱ-জন্তুৰ হত্যা, মানুহ আৰু জন্তুৰ মাজত সংঘাত বৃদ্ধি পাব। ইক' চেঞ্চিটিভ জোনক 10ৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰিলে মানুহৰ বসতি আৰু বাণিজ্যিক কাৰ্যকলাপ ৰাষ্ট্ৰীয় উদ্যানখনৰ যথেষ্ট কাষ পাবহি, যাৰ সুযোগ লৈ চোৰাং চিকাৰীসকলে বনাঞ্চলত অতি সহজেই প্ৰৱেশ কৰিব পাৰিব। ৰাষ্ট্ৰীয় উদ্যানখনৰ 1 কিলোমিটাৰ দূৰত্বত ঘন ৰিজৰ্ট, গাড়ীৰ চলাচল, টুৰিজিমৰ কাৰ্যকলাপ বেছিকৈ বৃদ্ধি পালে জীৱ-জন্তুৰ খাদ্য সংগ্ৰহ আৰু প্ৰজনন প্ৰক্ৰিয়াত ভয়ংকৰ বাধাৰ সৃষ্টি হ'ব। পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াইও কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যতা ৰক্ষাৰ স্বাৰ্থত সকলো অসমবাসীকে মাত মাতিবলৈ আহ্বান জনাইছে। প্ৰকৃতি ধ্বংস কৰি সৃষ্টি কৰা উদ্যোগ মানুহক নালাগে আৰু সেই কথা চৰকাৰে বুজি পোৱাটো উচিত। বাকী চৰকাৰৰ এনেকুৱা আনচাইণ্টিফিক এক্সপেৰিমেণ্টৰ ফল উজনি অসমৰ ৰাইজে বিনা দুখত ভোগ কৰিবলগীয়া হ'ল।